স্বচ্ছ অমৃত মহোৎসৱ কাৰ্যক্ৰমৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ পৰা এখনি সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক কাৰ্যক্ৰম হাতত লোৱা হৈছে। আজি 17 তাৰিখৰ পৰা 2 অক্টোবৰলৈ আমি খাৰুপেটীয়া পৌৰসভাও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। আজিৰ পৰা আমাৰ এই কাৰ্যক্ৰম আৰম্ভ হ'ল আৰু আমি অনাগত দিনত পৰ্যায়ক্ৰমে যিবোৰ ঠাই সদায় আমি জাবৰবোৰ ডাম্প কৰোঁ, মানে অভ্যস্ত যে এটা ঠাইতেই আমি জাবৰখিনি চাফা কৰি লৈ গ'লেও ৰাইজে তাতেই পেলায়। আমি খাৰুপেটীয়া পৌৰসভাৰ ৱাৰ্ড পাৰিষদসকলে আৰু কাৰ্যবাহী বিষয়াসকলে বহি আমি একটি আলোচনাৰ মাধ্যমত আমি এইটো ডিচিশ্যন লৈছোঁ যে সেইবিলাক ঠাই কিছু ঠাই আমি বাছি লৈছোঁ আৰু সেইবিলাক ঠাই আমি এটা বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিম যাতে ৰাইজে ভৱিষ্যতত তাতে জাবৰ পেলাবলৈ চেষ্টা কৰে। এই আমাৰ মটো যে আমাৰ নগৰখন কেনেকৈ আমি আৰু মানে চেষ্টা কৰি জাবৰ মানে গাৰ্বেজ ফ্ৰী কৰিব পাৰোঁ, এইটোৱে আমাৰ উদ্দেশ্য। আৰু আজিৰ পৰা এই অনুষ্ঠানটি আৰম্ভ শুভ উদ্বোধন হ'ল। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আজি জন্মদিন আৰু এই উপলক্ষে স্বচ্ছ ভাৰত অভিযান কাৰ্যক্ৰম হাতত লোৱা হৈছে আৰু তাৰ লগতে মাননীয় বিধায়ক মহোদয়ক কলম গামোচাৰে আদৰণি জনাব। ৰাধেশ্যাম মহাতো 6 নং ৱাৰ্ড না হাতে লাগা নাই।
ভাৰতবৰ্ষৰ সন্মানীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি পবিত্ৰ উপজা দিনৰ শুভ খাৰুপেটীয়া পৌৰসভাই নগৰখনৰ 10টা স্থান চিহ্নিত কৰি এই স্থানসমূহৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে যি প্ৰয়াস প্ৰচেষ্টা হাতত লৈছে তাৰ অংশ হিচাপে আজি আমাৰ ইয়াতেই এই এখন সুন্দৰ কলনী নিৰ্মাণৰ যি কামৰ আৰম্ভণি, এই আৰম্ভণি আমি আনুষ্ঠানিকভাৱে দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত মুজিবুৰ ৰহমান ডাঙৰীয়াৰ উপস্থিতি, লগতে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কমিটিৰ উপসভাপতি তবিবুৰ ৰহমান ডাঙৰীয়াৰ উপস্থিতি, খাৰুপেটীয়া পৌৰসভাৰ পৌৰ নেত্ৰী কৃষ্ণা সাহা ডাঙৰীয়াৰ উপস্থিতিত আৰু লগতে ৱাৰ্ড কমিশ্যনাৰ স্নিগ্ধা জৈনৰ পৰা আৰম্ভ কৰি বাকী সকলো ৱাৰ্ড কমিশ্যনাৰ উপস্থিতিত আমাৰ মণ্ডল সভানেত্ৰী ৰীতা তালুকদাৰ ডাঙৰীয়ানীৰ উপস্থিতিত আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ।